চলাপত্তাৰ ভূমি চৰকাৰীকৰণ ক্ৰমে গাঁৱলীয়া চৰণীয়া পথাৰ ব্যক্তিগত চৰণীয়া পথাৰত পূৰ্বে আবণ্টিত সংস্থাপিত উপভোক্তা লোকক ভূমি পট্টন খিলঞ্জীয়া লোকক কফি চাহ ৰবৰ খেতিৰ বাবে ব্যৱহাৰ কৰি থকা ভূমিৰ পট্টন জনজাতীয় সম্প্ৰদায়ৰ লোকক বংশানুক্ৰমে ভোগ দখল কৰি থকা ভূমিৰ পট্টন আদি সেৱাসমূহ লাভ কৰিবলৈ সক্ষম হ'ব। ধন্যবাদ। We hope you enjoy the next presentation. শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, আপোনালোকৰ জ্ঞাত যে ভূমি সম্পৰ্কীয় কেইটামান নতুন সেৱা আৰু পদক্ষেপ সামৰি লৈ যোৱা 14 নৱেম্বৰত মিছন বসুন্ধৰা দ্বিতীয়ৰ শুভাৰম্ভণি কৰা হয়। ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আবেদন গ্ৰহণৰ ম্যাদ 31 মাৰ্চলৈ বৃদ্ধি কৰা হৈছে। মিছন বসুন্ধৰা দ্বিতীয়ৰ অধীনৰ সেৱাসমূহৰ বিৱৰণ লাভালাভ আবেদন প্ৰক্ৰিয়া আদি বিষয়ৰ ওপৰত আপোনালোকক অৱগত কৰি বহুল প্ৰচাৰ তথা সজাগতা সৃষ্টিৰ উদ্দেশ্যে অহা 20 ফেব্ৰুৱাৰী তাৰিখে সমগ্ৰ অসমৰ গাঁৱে ভূঞে চুকে কোণে শ্ৰদ্ধাৰ জাতীয় কেইটামান নতুন সেৱা আৰু পদক্ষেপ সামৰি লৈ যোৱা 14 নৱেম্বৰত মিছন বসুন্ধৰা দ্বিতীয়ৰ শুভাৰম্ভণি কৰা হয়। ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আবেদন গ্ৰহণৰ ম্যাদ 31 মাৰ্চলৈ বৃদ্ধি কৰা হৈছে। মিছন বসুন্ধৰা দ্বিতীয়ৰ অধীনৰ সেৱাসমূহৰ বিৱৰণ লাভালাভ আবেদন প্ৰক্ৰিয়া আদি বিষয়ৰ ওপৰত আপোনালোকক অৱগত কৰি সজাগতা সৃষ্টিৰ উদ্দেশ্যে অহা 20 ফেব্ৰুৱাৰী তাৰিখে সমগ্ৰ চুকে কোণে গাঁওসভা অনুষ্ঠিত কৰা হ'ব। সকলোৱে এই গাঁওসভাত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি মিছন বসুন্ধৰাৰ জৰিয়তে বিকাশমুখী যাত্ৰাৰ সমভাগী হওঁ।